গৰম হ'লেও আমি যন্তৰ মন্তৰ চাইহে যাম। যন্তৰ মন্তৰ নহয়, যন্তৰ মন্তৰ। আমি যন্তৰ মন্তৰ চাইহে যাম। ইণ্ডিয়াত মাত্ৰ 5টাই যন্তৰ মন্তৰ আছে আৰু ইয়াত সোমালে হেনো মানুহ হেৰাই যায় ভিতৰত সোমালে। সেইবাবে আমি হেৰাবলৈ মন নাই ন, আমি ভিতৰত নোসোমাওঁ, বাহিৰৰ পৰাই দেখাম যন্তৰ মন্তৰ। বহুত ডাঙৰ হয়, আমাৰ তাত যেনেকৈ তলাতল ঘৰ আছে তেনেকুৱা ধৰণৰে হয়, মানে ঢেৰ ভিতৰত কিবা কিবি ঢেৰ ৰাস্তা ডেলি ৰ'ব দেখাই আছোঁ যন্তৰ মন্তৰ। এফালৰ পৰা দেখাই যাম, কিন্তু বাহিৰে বাহিৰে, ভিতৰত কিন্তু নোসোমাওঁ দেই। যন্তৰ মন্তৰ দেখিলে আপোনালোকে যন্তৰ মন্তৰৰ ভিউ সম্পূৰ্ণ দেখালোঁ। কেনে পালে জনাব। ইয়াৰ হিষ্টৰী আছে, এই হিষ্টৰী আপোনালোকে গুগলত চাই ল'ব পাৰিব বা ইউটিউবতো বেলেগৰ ভিডিঅ'ত চাই ল'ব পাৰিব। মই আৰু নকওঁ বাৰু বহলাই।